Hello everyone, good morning. আজি আমি মানে এটা প্লেনিং কৰিছিলোঁ, এটা টিপছ বনাইছিলোঁ যাবৰ কাৰণে, তাৰ উপলক্ষে ভিডিঅ'টো বনাইছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ। তাকে আজি ইয়াক নিবলৈ আহিলোঁ, মানে আমাৰ যোনটো টিপছ আছিলে আৰু কেইজনমান আছে লগত, সিহঁতে ৰেডি হ'ল, মই ৰেডি হোৱাই নাই। ইয়াক নিম, নি পেলাই ৰেডি হ'ম, ৰেডি হৈ তাৰপিছত আপোনালোকক দেখাই আছোঁ। গাড়ী নিবলৈ 200 টকা এক্সট্ৰা দি দিছোঁ, চাৰ্জ দি দিছোঁ বাইকত নিবলৈ। এইবিলাক চব মিছা কথা, সিহঁতি মোক বহুত ঘাটা লগাইছে, বহুত মানে কি ক'ব আৰু, উপায় নাই মানে, নাহিলেও নহয়। সেইটো কাৰণে আহিছোঁ এতিয়া, আৰু চাই থাকক ভিডিঅ'টো আগলৈকে, তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ, ক'ত নাযাওঁ, আৰু আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক আজিলৈ আমি গৈ আছোঁ। ঠিক কৈ আছোঁ, পিছত ক'ত গৈ আছোঁ পিছত কৈ আছোঁ। ফ্ৰেছ হৈ মেলি ঘৰ ৰুমত যাম। এতিয়া ৰুমত গৈ পেলাই ফ্ৰেছ হৈ কৈ আছোঁ। ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ মেলি এতিয়া আমি পূৰা ৰেডি হৈ ৰাস্তাত আহি আছোঁ। ৰাস্তাটো ব্লক হৈ গৈছে, মই ৰাস্তাটো কওঁ যে কি কালিছে নাই ফিলিং কেনেকুৱা? আমি কৈ গৈ আছোঁ, ফুল এক্সাইটমেণ্ট, মানে পূৰা ফুল এক্সাইটমেণ্ট। আমি গৈ আছোঁ, গৈ পেলাই আমি লোকেশ্যনটো মানে কেনেকুৱা লাগিব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, কণ্টিনিউছ স্কিপ নকৰাকৈ চাই যাওক। আৰু ব'লক তেতিয়াহ'লে আমি গৈ আছোঁ আমাৰ লোকেশ্যনত। এতিয়া আমি অ'লা বুক কৰিব লাগিব, অ'লাটো বুক কৰি লওঁ আগত। অ'লা বুক কৰাৰ পিছত দেখাই আছোঁ, ব'লক। কাপোৰ ল'বলৈ আহিছোঁ, মোৰ কাৰণে নহয়, লগৰ এটাৰ কাৰণে। কাপোৰ দোকানত দেখাই আছোঁ, লগৰ এটাৰ কাৰণে কাপোৰ ল'বলৈ আহিছোঁ, কাপোৰ চিলেক্ট কৰি আছোঁ। এইটো এটা পপিয়া, আমাৰ এইটো মস্ত পপিয়া। तो इसमें गलत क्या है? ये तो कला है। হে Oh my God! Wow! কাপোৰ দোকান লৈ মেলি তাৰপৰা অ'লা বুক কৰিম। অ'লা বুক কৰি পেলাই ষ্টেচন যাম, ষ্টেচন কৰি দেখা আছোঁ বাকীবিলাক। অ'লা অ'টো বুক কৰিলোঁ, এইবিলাক কাৰ বুক নকৰিলোঁ, মানে বমি হয় না, সেইটো কাৰণে কৰিব নোৱাৰিলোঁ। আৰু ফাইনেলি মানে অ'লা পাই গ'লে আমি ষ্টেচন যাম এতিয়া, আৰু ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক, একদম পূৰা ভালকৈ দেখা পাব। कैसा है सूरज? बढ़िया बढ़िया। हाँ, अच्छा है ना? फीलिंग कैसा है? अभी तो नॉर्मल है, जैसे ट्रेन में बैठेगा उधर जब आएगा ना बहुत मज़ा आएगा। उधर जब पहुंच जाऊंगा, मतलब और थोड़ा आदमी है, हम लोग अभी 60 मेंबर्स है इधर, और थोड़ा आ रहा है, वो अलग से जा रहा है, मतलब ट्रेन स्टेशन में जाकर हम लोग मिलेगा। हीरो है ये ना। हाँ, मैं हीरो हूं ये पोपिया हीरो है, असम का पोपिया हीरो है वो। हाँ, ठीक है ठीक है, अभी जा रहा हूँ स्टेशन जाकर बाद दिखाता हूँ। ফাইনেলি আমি এতিয়া অ'লা অ'টোত বহি ল'লোঁ। অ'লা অ'টোত বহিলে মানে হেৰি কিবা বোলে এইবিলাক গাড়ী যাব মই নোৱাৰোঁ, বিশেষকৈ বাকীকেইটা পাৰে, কাৰণ উল্টি হৈ যায় নেকি? অঁ, চকৰ আহে আৰু উল্টি হৈ যায়। সেইটো কাৰণে আমি অ'লা অ'টোকে বুক কৰিলোঁ, আৰু অ'লা অ'টোত গৈ মানে ভাল লাগে, আমাৰ নহয়, বহুত ভাল লাগে, মানে হাৱা চাৱাবিলাক আহি থাকে, মজা লাগে। সেইকাৰণে আমি এতিয়া গৈ আছোঁ, আৰু মানে বাৰে বাৰে গৈ আছোঁ, আমি গৈ আছোঁ বুলি, কিন্তু কোন জেগাত গৈ আছোঁ এতিয়ালৈকে আপোনালোক কোৱা নাই। পিছত ক'ম, মানে এইটো মানে আমি মানে ছাৰপ্ৰাইজ হ'ব। অঁ, এনেকুৱা এটা জেগাত গৈ আছোঁ, মানে গ'লেহে আপোনালোকে গম পাব। গৈ যেতিয়া দেখাম মানে বাইকত মানে বাহিৰৰ দেশৰ মানুহ বেছি আহিব ইয়াত। অঁ, মানে এইটো আউট অফ কাণ্ট্ৰি পৰা বেছি মানুহ আহে তাত। ক'বচোন চুচমাটো পিন্ধিছোঁ, মোক কেনেকুৱা লাগে? একদম গৰু চুৰৰ লাগিছে। এইটো পপিয়া চাই লওক, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকক, যাতে সম্পূৰ্ণকৈ যাতে ভিডিঅ'টো আপোনালোকে চাব পাৰে। মানে সেইটোৱে আৰু মানে আমি যোনটো জেগাত যাম, মানে সেইটো মোৰ এটা মানে সপোন আছিলে, মানে এইটো সপোনটো মানে আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে। আৰু আমাৰ সপোনটো আপোনালোকেও চাওক, যাতে আপোনালোকেও মানে মোৰ সপোনটো আপোনালোকে চাই ভাল পায়। গৈ থাকোঁচোন আৰু কেনেকুৱা এটা লোকেশ্যন গৈ আছোঁ, ব'লক আজি সপোনৰ দুনিয়াত যাম, সপোনৰ দুনিয়াত। বেংগলোৰ ট্ৰেফিক এতিয়া টাইম চোৱাচোন, টাইম হৈছে 12:24। এতিয়া ট্ৰেফিক হ'ব নালাগে, কিন্তু বা কষ্ট, ইমান বেয়া ট্ৰেফিক নহয়, পাগল কৰি দিছে। কিমান ট্ৰেফিক, কিমান দূৰলৈকে ট্ৰেফিক নাজানো, বহুত যাম। এতিয়া অকণমান ফ্ৰী হৈছে আৰু। মোর হৃদয় রামধেনু হয়া খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমি শুনা না
উখানা মিছে উকু কপিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ফাইনেলি আমি ষ্টেচন আহি পাই গ'লোহি এতিয়া ষ্টেচনৰ ভিতৰত যাম ভিতৰত গৈ পেলাই ট্ৰেইনখন চাব লাগিব বিশেষকৈ আমি নাজানো ট্ৰেইনখন চাই ল'মে আৰু কেইজনমান আহিব আছে সিহঁতক লগ কৰিলোঁ একেবাৰে ভিতৰলৈ ব'লক ভিতৰলৈ গৈ আছোঁ এছমনপুৰ ষ্টেচন হয় আমি ইয়াৰ ভিতৰতে যাম এতিয়া গ'লে ট্ৰেইনটো চাম ফাইনেলি আমি পাই গ'লোহি আমাৰ চিট পাই গ'লোহি মানে আৰু এজন আহিব আছে একদম পাগল কৰিছে ইমান বেয়া কৰিছে পুৰা এক্সাইটমেণ্ট বহুত ভাল লাগিব ভিডিঅ'টো চাই বহুত কষ্ট কৰি আহিছোঁ তাতে আমি মানে ইমাৰ্জেঞ্চি যোৱা এজনৰ শ্লিপাৰ হয় শ্লিপাৰত গৈছোঁ আমি আৰু কিবা বুলি ইমাৰ্জেঞ্চি টিকেট নাছিলে বুকিং নাছিলে এচি টিকেট মানে একো টিকেটে এভেইলেবল নাছিলে গতিকে আমি শ্লিপাৰতে কাটিলোঁ তাৰপৰা আমি গৈ আছোঁ এতিয়া মানে বহুত আমেজিং হৈ গৈ আছোঁ ব'লক তেতিয়াহ'লে দিনৰ পিছত ট্ৰেইনত বহি আছোঁ আৰু মানে অলপ বেলেগ লাগিছে আৰু কিবা বুলি কয় টোপনিও লাগি আছে ৰাতি ভালকৈ এক্সাইট হৈ আছিলোঁ আমি মানে যাম বুলি সেইকাৰণে টোপনি ভালকৈ মৰা নহ'লে আৰু ৰাতিপুৱা সোনকালে উঠিলোঁ সেইকাৰণে এতিয়া ট্ৰেইনত বহি আছোঁ আৰু গৈ পেলাই আমি ক'ত কি কৰোঁ নকৰোঁ A to Z আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকেও আমাৰ লগত সহযোগ কৰক তেতিয়া আপোনালোকে ভাল কিবা চাবলৈ পাব ব'লক তেতিয়াহ'লে আমি গৈ আছোঁ এতিয়া আমাৰ সপোনৰ ঠাইত ব'লক ট্ৰেইন জাৰ্ণি এতিয়া মানে ট্ৰেইন যাবলৈ হৈ গ'ল ট্ৰেইন গৈ আছে আৰু এছমনপুৰৰ পৰা গৈ আছে আমি য'ত যাম তালৈ গৈ আছে আৰু জেগাটো নাম এতিয়াই নকওঁ তাত গৈ পালেহে কৰিম এতিয়া ট্ৰেইন অলৰেডি মানে ষ্টাৰ্ট কৰিলে ট্ৰেইন যাবলৈ হৈ গ'ল মানে গৈ আছে ট্ৰেইন বৰ্তমান আৰু আমি য'ত গৈ আছোঁ তাত গৈ পেলাই জেগাটোৰ নাম আপোনালোকক ক'ম আৰু আপোনালোকে নিশ্চয় ভাল পাব চাগে অলপমান আপোনালোকৰ ছাছপেঞ্চত থাককচোন আমি ক'ত গৈ আছোঁ ছাছপেঞ্চত থাকিলে অলপ ভাল থাকক অলপ ছাছপেঞ্চত ভিগি গ'লোঁ কেনেকৈ ভিগি গ'লোঁ বৰষুণ আহিছিলোঁ আমি মানে খিৰিকীটো বন্ধ কৰা নাছিলোঁ তিতি গ'লোঁ পুৰা তিতি গ'লোঁ তিতি গ'লোঁ গণ্ডগোল চাওক এতিয়া কি কৈ আছে মুঠিলে তিতি গ'লোঁ মুঠিলে আৰু পানী পৰি গ'ল মোটাত চুইছে এজনে শুই যায় যে মজা আহিছে নেকি কালি ফাইনেলি আমাৰ খানা আহি পাই গ'ল মানে ডিনাৰ আহি গ'ল চিকেন বিৰিয়ানী তাকে আমি খাই বৈ লওঁ খানা দিও ৰে খানা দিও क्यों तुम लोग इतना चिल्लाता है खाने के लिए खाना दियो खाना दियो तुम लोग कभी नहीं खाए क्या नहीं खाया ना अभी खाऊंगा अभी स्टॉप हो गया ट्रेनर चिकेन बिरयानी है की खाना जरा क्या होता है बस नेक्स्ट पार्ट दुकान केनेके पार रूम कोड बुकिंग करबा काले कोड की घुम सब पता दुकान আছে बाय बाय
বিৰিয়ানীটো খালোঁ আৰু আপোনালোকে জানেই চাগে যোনবিলাক ট্ৰেইনত চফাৰ কৰিছে সিহঁতে জানেই ভালকৈ জানিব মানে ট্ৰেইনৰ খানা কেনেকুৱা ইমান ঠিক নহয় আৰু মাংস মানে চিকেনত মানে যোনটো বিৰিয়ানীত চিকেন আহে বহুত কম আহিছে যদি আপোনালোক বাহিৰলৈ আহে ক'ৰবাত যদি ট্ৰেভেলিং কৰে ট্ৰেইনত তেতিয়াহ'লে প্ৰিপেয়াৰ কৰি আনিব ঘৰতে খানা প্ৰিপেয়াৰ কৰি আনে তেতিয়াহ'লে বহুত ভাল হ'ব ট্ৰেইনৰ খানা আলটো ফাল্টু যি টি দি দিয়ে আৰু আমি কেৱল বেচেলাৰ সেইকাৰণে আমি ঘৰত বনাব নোৱাৰি সেইকাৰণে ট্ৰেইনতে খালোঁ আৰু উপায়ো নাই খাবই লাগিব গতিকে বিৰিয়ানীটো খালোঁ খাই মেলি এতিয়া অলপমান ৰেষ্ট কৰিম বুলি ভাবিছোঁ ৰেষ্ট কৰি লওঁ অলপ তাৰপিছত আৰু লাষ্ট ষ্টপ হয় এইটো আমাৰ এইটো আমাৰ লাষ্ট ষ্টপ হয় ৰেষ্ট কৰিম ৰেষ্ট কৰাৰ পিছত গৈ আছোঁ আমাৰ সপোনৰ দেশত মানে মিডিল চিটটো ওপৰতে চকুত এটা মামৰ সোমাই গ'ল চকুটোৰ পৰা উলিয়াবলগীয়া আছিল লগৰজনে উলিয়াই দিছে তাকে বহুত কষ্ট পাইছোঁ চকু পানী ওলাই গৈছিলে ভিডিঅ'টো এণ্ড কৰা নহ'লে বেছি ৰাতি হৈ গ'ল সেইবাবে ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ আৰু এতিয়া মানে মৰ্ণিঙত এণ্ড কৰি দিছোঁ বেছি লম্বা হ'বৰ কাৰণে ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ মানে এইটো পাৰ্ট ছিষ্টেম হ'ব পাৰ্ট 1, 2, 3 এনেকৈ হ'ব আৰু ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক মানে প্ৰথমতে যোনবিলাক নতুন ভিডিঅ' তো চলো তেতিয়ালৈ পায়